হাই হেল্ল' নমস্কাৰ বন্ধুসকল, কেনে আছে? আপোনালোক ভালে আছে? বৰষুণৰ বতৰ, সকলোতে বৰষুণ, অসমত গোটেই বৰষুণৰ বানপানী প্ৰভাৱ হৈ গৈছে। এতিয়া কথাটো হ'ল এইটো মাহৰে 9 তাৰিখলৈকে কি হৈছিল, প্ৰচণ্ড ৰ'দ আছিলে। প্ৰখৰ ৰ'দ সহ্য কৰিব নোৱাৰি কি কৰিছিলে, আমাৰ অসমৰ ফেচবুক সমাজে কি কৰিছিলে, এখন ভেকুলী বিয়া পাতিছিলে, যাৰ ফলত কি হৈছিলে, বৰষুণ আহিছিলে। এতিয়া বৰষুণ অহাৰ পিছত মানুহকেইজনে কৈ আছে যে ভেকুলী বিয়া কিয় পাতিছিলোঁ, আজি পস্তাই আছে। যিয়ে নহওক বৰষুণ আমাক লাগে, কাৰণ কৃষকসকলে খেতিপথাৰ নামিব পৰা নাছিলে বৰষুণৰ কাৰণে। বৰষুণ নোহোৱাৰ ফলত হাল বাব পৰা নাছিলে, কঠীয়া ৰুব পৰা নাছিলে। যিয়ে নহওক বৰষুণ আহিছে, ভালে কথা, কিন্তু তাতকৈ দুখৰ কথা হৈছে ঠায়ে ঠায়ে বানপানী আছে। আমি এই ভিডিঅ'টোত মানে বৰষুণৰ কথা ক'ব হোৱা নাই, ৰ'দৰ কথা ক'ব হোৱা নাই, বানপানীৰ কথা ক'ব হোৱা নাই। মই ক'ব আহিছোঁ যে এটা আপোনালোকৰ টপিকছতে দিব ওলাইছোঁ। আৰু কি টপিক্স, যিহেতু আপোনালোকে চাই মোৰ ভিডিঅ'বিলাক চাই থাকে, ইমান মৰম দিয়ে, সেইকাৰণে মই ভাবিছোঁ আকৌ এটা নতুন টপিক্স লৈ নতুন ভিডিঅ' এটা বনাবলৈ উৎসাহ পাইছোঁ। এতিয়া কথাটো মই আজি এই টপিক্সটো লৈছোঁ হোৱাটছআপক লৈ কিনে। মানে হোৱাটছআপত এনেকুৱা কিছুমান টপিক্স আছে, যিটো টপিক্স আপুনিও নাজানে, মই নাজানো, আন কোনেও হয়তো নাজানে, কিন্তু কিছুমানে জানে, কিছুমানে ইউজ কৰে, আৰু তাৰ ফলত লাভজনক হৈছে। আজি মই আপোনালোক জনাইছোঁ যে মই যিটো টপিক্সৰ বিষয়ে ক'ব হৈছে, সেইটো মই কৰিছোঁ, প্ৰায় কৰি থাকোঁ, আৰু সেইটো কৰি কিনে মই বিভিন্ন ধৰণৰ লাভজনক হৈছে। সেইটোও আপোনালোকে কৰিলে আপোনাৰ সময় ৰাহি হ'ব। এতিয়া কথাটো হ'ল যে মই কি টপিক্স দিব খুজিছোঁ আপোনালোক, সেইটো বিষয়ে মই জনাই আছোঁ। তাৰ আগতে মই আপোনালোকক কৈছোঁ, যদি আপোনালোকে এই ভিডিঅ'টো চাই আছে, তেনেহ'লে লাইক কমেণ্ট কৰিম, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি আপুনি এতিয়ালৈকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে কাষতে থকা ছাবস্ক্ৰাইব বুটামটো ক্লিক কৰি দিব, আৰু লগতে বেল আইকনটো দবাই দিব। আৰু যদি আপুনি ফেচবুকত চাইছে, তেনেহ'লে দীপক কামৰুৰ ফেচবুক একাউণ্টত আপুনি ফ'ল' কৰিব। বাৰু ভিডিঅ'লৈ আগবাঢ়িছোঁ। ভিডিঅ'টো হৈছে যে আপুনি যদিহে এটা মেছেজক, অৰ্থাৎ এটা বাৰ্তাক যদিহে আপুনি 100জনতকৈ অধিক মানুহক আপুনি প্ৰেৰণ কৰিব লগা হয়, তেতিয়াহ'লে কি কৰে, আপুনি এটা এটাকৈ ফৰৱাৰ্ড কৰি যায় থাকে, যাৰ ফলত আপোনাৰ কি হয়, সময় নাটনি হয়। কিন্তু কথাটো হ'ল, মই আজি আপোনালোকক এইটো টপিক জনাইছোঁ যে আপুনি একেটা সময়ত একেলগে এটা টিপছৰ জৰিয়তে, এটা ক্লিকৰ জৰিয়তে 256 মানুহক আপুনি একেলগে এটা মেছেজ প্ৰেৰণ কৰিব পাৰিব। কেনেকৈ, মই আপোনালোকক জনাই আছোঁ। প্ৰথমতে কি কৰিব, আপুনি আপোনাৰ হোৱাটছআপটো অন কৰিব। ঠিক আছে, হোৱাটছআপটো অন কৰিলে, বাৰু হোৱাটছআপ অন কৰিব নালাগে, তাৰ আগতে আপুনি এটা কাম কৰক, যিটো মেছেজ আপুনি 256 মানুহক প্ৰেৰণ কৰিব, সেই মেছেজটো আপুনি লিখি কিনে কপি কৰক, নহ'লে বা ভিডিঅ' যদি লিংক হয় বা কিবা অন্য যদি ডকুমেণ্ট হয়, সেইটো আপুনি কপি কৰি লওক। কপি কৰি ল'লে এতিয়া আপুনি কি কৰিব, হোৱাটছআপটো অন কৰক। অন কৰিছে, হোৱাটছআপৰ একেবাৰে ওপৰত থকা থ্ৰী বুটাম ক্লিকটোত আপুনি থ্ৰী বুটামটো আপুনি ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ পিছত আপুনি তাতে কেইটামান ছিষ্টেম দেখিছে, নতুন কেইটামান কণ্টেণ্ট লিখিব পাৰিছে। এতিয়া আপুনি তাত কি দেখিছে, আপুনি নিউ ব্ৰডকাষ্ট বুলি এটা ছিষ্টেম আছে, যিটো নিউ ব্ৰডকাষ্ট ছিষ্টেম হয়, নতুন নিউ ব্ৰডকাষ্ট ছিষ্টেমটোত আপুনি ক্লিক কৰি দিয়ক, অ'পেন কৰি দিয়ক। অ'পেন কৰি দিয়াৰ লগে লগে আপোনাৰ একেবাৰে টপত দেখুৱাইছে যে আপুনি 256 মানুহক এই নিউ ব্ৰডকাষ্টত এড কৰিব পাৰিব। ঠিক আছে, আপুনি 256 মানুহক এড কৰি ল'লে, আপোনাৰ যিকেইজন চিলেক্টেড পাৰ্চন, সেই পাৰ্চনকেইজনক আপুনি চিলেক্ট কৰি ল'লে, 256 মেম্বাৰ আপোনাৰ নিউ ব্ৰডকাষ্টত এড হৈ ল'লে। এতিয়া কথাটো আপুনি যে এই 256 মেম্বাৰক এড কৰি ল'লে, এই এড কৰাৰ কথাটো কিন্তু থাৰ্ড পাৰ্চন বা অন্য মেম্বাৰকেইজনে গম নাপাব। মানে যিকেইজনক আপুনি এড কৰিলে, সেইকেইজনে গম নাপালে যে আপুনি নতুন এটা ব্ৰডকাষ্টত আপুনি সেইকেইজন মানুহক এড কৰি ল'লে। আপুনি এড কৰি ল'লে, এড কৰি লোৱাৰ লগে লগে এতিয়া দেখিছে আপুনি কি মেছেজ ছিষ্টেমটো দেখিছে। ইয়াতে আপুনি মেছেজত গৈ কিনে আপুনি টাইপিং অপশ্যনত গৈ কিনে আপুনি যিটো মেছেজ কপি কৰি ৰাখিছে বা ভিডিঅ' লিংক কপি কৰি ৰাখিছে, সেইটো আপুনি এতিয়া পেষ্ট কৰি দিয়ক। পেষ্ট কৰি দিয়াৰ লগে লগে আহি গ'ল, আপুনি মেছেজটো চেণ্ড কৰি দিয়ক। চেণ্ড হৈ গ'ল। এতিয়া যিটো মেছেজ আপুনি চেণ্ড কৰি দিলে, একে সময়তে একেটা ছেকেণ্ডতে, 1 ছেকেণ্ডৰ ভিতৰত আপুনি 256 মেম্বাৰক আপুনি মেছেজটো চেণ্ড কৰি দিলে, কোনেও গম নাপালে। এই যে আপুনি 256 মানুহক আপুনি একে সময়তে একেলগে একেটা মেছেজকে আপুনি চেণ্ড কৰি দিলে, সেইটো কথাটো আপোনাৰ কোনো এজন পাৰ্চনে গম নাপালে আপোনাৰ বাহিৰে। এইটো কৰক, আপুনি লাভজনক হ'ব। মই এইটো কৰি থাকোঁ, খুবেই লাভজনক হ'ম, আৰু আপোনাৰ সময় ৰাহি হ'ব। আপোনাৰ হোৱাটছআপৰ মেছেজৰ সংখ্যাও কমি যাব। 256 মানুহক আপোনালোকে একেলগে এড কৰিব পাৰিলে, এইটোৱে আপোনাৰ বাবে এটা ডাঙৰ সমস্যা এটা সমাধান হ'ল বুলি মই ভাবিছোঁ। আৰু মই যিটো বিভিন্ন সমস্যাত সন্মুখীন হৈ থাকোঁ হোৱাটছআপক লৈ, এইটো মই কৰি কিনে মই এইটো সফল হৈছোঁ। আশা কৰিছোঁ আজিৰ এই ভিডিঅ'টো আপোনালোকে ভাল পালে, নতুন টপিকটো জানি কিনে। যদিহে আপোনালোকে এই ভিডিঅ'টো ভাল পালে, তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আকৌ এবাৰ মই জনাওঁ যে আপোনালোকে যদি ফেচবুক একাউণ্টত চাই আছে, দীপক কামৰুৰ একাউণ্টত আপোনাক ফ'ল' কৰিবলৈ নাপাহৰিব। আৰু যদি আপুনি ইউটিউবত চাই আছে, জীৱন জিন্দাবাদ ইউটিউব একাউণ্টত ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় অসম। আকৌ নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ ইমানে।